আলোচনা কৰিবলৈ ওলাইছো লেটাৰ বৰ্ণ ইংৰাজী ভাষাৰ লেটাৰ্ছ বৰ্ণৰ বিষয়ে আৰু কেপিটেল লেটাৰ ব্যৱহাৰ বিষয়ে প্ৰথমতে আমি বৰ্ণ লেটাৰনো কি বৰ্ণনো কি তাৰ বিষয়ে আলোচনা কৰিম এতিয়া লেটাৰ কি মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ দুই ধৰণৰ পন্থা অৱলম্বন কৰে দুই ধৰণৰ মনৰ ভাৱ প্ৰকাশ কৰে এটা হ'ল মুখেৰে কিছুমান ধ্বনিৰ সৃষ্টি কৰি সেইবিলাক প্ৰকাশ কৰে ধৰি ললো আমি ৰাতিপুৱা কোনোবা এজন মানুহক লগ পালো আমি তেতিয়া কওঁ গুড মৰ্নিং ক'লো আমি সেইটো মনৰ ভাৱ এটা প্ৰকাশ কৰিলো বা ঐ এইফালে আছোন মনৰ ভাৱ এটা প্ৰকাশ কৰিলো হয় হেতুকে আমি কেতিয়াবা মানুহে দুই ধৰণে লিখিত ৰূপতো প্ৰকাশ কৰে প্ৰথমটো হ'ল কথিত ৰূপ আৰু এটা লিখিত ৰূপত আমি যেতিয়া আমি মনৰ ভাৱ প্ৰকাশ কৰো লিখিত ৰূপত মনৰ ভাৱ প্ৰকাশ কৰিবলৈ হলে কিছুমান চিহ্ন ব্যৱহাৰ কৰো সিম্বল যেনে গুড মৰ্নিং টুকে মই লিখি দেখাইছো ফৰ এক্সাম্পল গুড মৰ্নিং এতিয়া GOODMORNING ইয়াত GODMOR এই সকলোবোৰ এটা লেটাৰ এটা সিম্বল এই সিম্বলবোৰে আমি কোৱা কথাটো গুড মৰ্নিংটো আমি প্ৰকাশ কৰিব পাৰিছো গতিকে এইবিলাক হ'ল এটা লেটাৰ ইংৰাজী বৰ্ণমালাত সৰ্বমুঠ এনেকুৱা 26টা লেটাৰ আছে কেইটা লেটাৰ আছে 26টা লেটাৰ আছে এই 26টা লেটাৰক আকৌ 4 ধৰণে লিখিব পাৰি আৰু প্ৰধানতঃ এই লেটাৰবিলাকক দুটা ভাগত ভগোৱা হয় লেটাৰবোৰ প্ৰধানতঃ দুটা ভাগত ভগোৱা হয় প্ৰথম ভাগটো হ'ল কেপিটেল লেটাৰ আৰু দ্বিতীয়টো ভাগ হ'ল স্মল লেটাৰ এই কেপিটেল লেটাৰ কোনবিলাক A B C এইবিলাক আৰু স্মল লেটাৰ হ'ল A B C D এইবিলাক স্মল লেটাৰ কেপিটেল লেটাৰক আকৌ দুটা ভাগত দুই ধৰণে লিখিব পাৰি দুটা ভাগত ভাগ কৰা হয় নহয় দুই ধৰণে লিখিব পাৰি এটা হ'ল প্ৰিন্টিং কেপিটেল লেটাৰ আৰু আনটো হ'ল কাৰ্চিভ কেপিটেল লেটাৰ্ছ প্ৰিন্টিং কেপিটেল লেটাৰ্ছ কোনখিনি প্ৰিন্টিং কেপিটেল লেটাৰ্ছ হ'ল এইখিনি আমি যিবিলাক ডাঙৰ পোষ্টাৰ কিতাপ বাতৰি কাগজ আদিত ডাঙৰকৈ লিখা দেখা পাওঁ এইখিনি কোৱা হয় প্ৰিন্টিং কেপিটেল লেটাৰ্ছ আৰু কাৰ্চিভ কেপিটেল কোনখিনি যিখিনি পকোৱা লিখা হাতৰ আখৰ A B C এইখিনি হাতে লিখা আখৰ কাৰ্চিভ লেটাৰ হেণ্ড ৰাইটিং কেপিটেল লেটাৰ্ছ বুলি কোৱা হয় ইয়াক বা কাৰ্চিভ কেপিটেল লেটাৰ্ছ ইয়াক হেণ্ড ৰাইটিং কেপিটেল লেটাৰ বুলি কোৱা হয় হেণ্ড ৰাইটিং কেপিটেল লেটাৰ্ছ বোলা হয় তেনেদৰে স্মল লেটাৰখিনিকো দুটা ভাগত ভাগ কৰা হয় এটা হ'ল প্ৰিন্টিং
প্ৰিণ্টিং স্মল আৰু আনটো হ'ল কাৰ্চিভ স্মল প্ৰিণ্টিং স্মল লেটাৰ বিভিন্ন আখৰ লিখিয়ে থাকোঁ ডি চি ই এফ এনেকুৱা আখৰবিলাক প্ৰিণ্টিং স্মল লেটাৰ মানে ছপা কৰা সৰু ফলাৰ আখৰ অসমীয়াত ক'বলৈ গ'লে এনেকৈ কাৰ্চিভ স্মল লেটাৰ বা হেণ্ডৰাইটিং স্মল লেটাৰ বুলি কোৱা হয় or handwriting small letter handwriting small এইখিনি আখৰ A B C F G এই আখৰবিলাক এইবোৰ হ'ল কাৰ্চিভ স্মল লেটাৰ তেতিয়াহ'লে আমি প্ৰথম আমি শিকিলোঁ লেটাৰ কি আকৌ এবাৰ কৈ দিছোঁ লেটাৰ হ'ল মানুহে মনৰ ভাৱ এজনে আনজনৰ আগত প্ৰকাশ কৰিবলৈ লিখিত ৰূপত প্ৰকাশ কৰিবলৈ কিছুমান চিম্বল ব্যৱহাৰ কৰে চিহ্ন ব্যৱহাৰ কৰে মই উদাহৰণ দিছিলোঁ গুড মৰ্ণিং আমি কওঁতে মুখেৰে কৈ দিলোঁ তাত গুড মৰ্ণিং দুটা ৱৰ্ড ক'লোঁ ইয়াত গুড ৱৰ্ডটো কওঁতে GOOD প্ৰতিটোৱে এটা এটা আখৰ ইংৰাজীত লেটাৰ বুলি কোৱা হয় গুড মৰ্ণিং তেতিয়াহ'লে লেটাৰ কি মানুহে মনৰ ভাৱ এজনে আন এজনৰ আগত প্ৰকাশ কৰিবলৈ যাওঁতে লিখিত ৰূপত যেতিয়া প্ৰকাশ কৰিবলৈ যায় তেতিয়া কিছুমান চিম্বল ব্যৱহাৰ কৰা হয় চিহ্ন সেই চিম্বলবিলাকেই হ'ল আখৰ আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো বুজিব পাৰিছে ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আগলৈকে মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ